মৰমৰ মইনাহঁত, আহাচোন আজি আমি শব্দ কেইটামান পঢ়িবলৈ চেষ্টা কৰোঁ। দীৰ্ঘ উ, মূৰ্ধন্য ন, ঊণ। দীৰ্ঘ উ, দন্ত্য নত আকাৰে না, তালব্য খত দীৰ্ঘ ইকাৰে খি, উনাখি। ৰি, মূৰ্ধন্য ন, ৰি। ৰি, মূৰ্ধন্য খত হ্ৰস্ব ইকাৰে খি, ৰিখি। উ, খ, উখ। উ, ল, উল। ঔ, ঔ, কত হ্ৰস্ব ইকাৰে কি, ল, ঔকিল। অন্তঃহস্ত জ, তালব্য খ, যখ। অন্তঃহস্ত জ, দন্ত্য ত, দন্ত্য ন, যতন। বত হ্ৰস্ব ইকাৰে বি, মূৰ্ধন্য খ, বিষ। বত হ্ৰস্ব ইকাৰে বি, মূৰ্ধন্য খ, অন্তঃহস্ত য়, বিষয়। তালব্য হ, ৰত আকাৰে ৰা, হ্ৰস্ব ই, শৰাই। তালব্য হতাকাৰে হা, ক, দন্ত্য নত হ্ৰস্ব ইকাৰে নি, শাকনি। দন্ত্য নত হ্ৰস্ব ইকাৰে নি, অন্তঃহস্ত য়, ম, নিয়ম। দন্ত্য নত হ্ৰস্ব ইকাৰে নি, অন্তঃহস্ত য়, ৰ, নিয়ৰ। ঐ, কত হ্ৰস্ব ইকাৰে কি, ক, ঐকিক। ঐ, ৰত আকাৰে ৰা, ৱ, দন্ত্য ত, ঐৰাবত। উ, বৰ্গীয় যত আকাৰে যা, উজা। উ, ম, ল, উমল। মৰমৰ মইনাহঁত, তোমালোকে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা দেই।